Guys, কি খবৰ কা কৰিছে আপোনালোক সকলো ভালে আছে ওয়েলকাম ব্যাক টু মাই চ্যানেল এনজয় বাস্তৱ অন্যটি ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি গৈছিলোঁ ডিমো সায়েন্স একাডেমি ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ অৰুণাচল প্ৰদেশ নামচাই আমি তাত এক্সকাৰশন কলেজ এক্সকাৰশন গৈছিলোঁ আৰু খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ মই ব্লগ বনাইছিলোঁ কিন্তু ইন্ট্ৰোটো দিবলৈ পাহৰি থাকিলোঁ ইন্ট্ৰোটো শ্বুট কৰিবলৈ পাহৰি থাকিলোঁ যেটো 2টা বজাত আমি গৈছোঁ ডিমোৰ পৰা আৰু সেইকাৰণে ইন্ট্ৰোটো আজি শ্বুট কৰিছোঁ আজি 30 তাৰিখ আৰু আমি তাত বহুত এনজয় কৰিলোঁ আৰু কিনো এনজয় কৰিলোঁ কেনেদৰে এনজয় কৰিলোঁ আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ তাকে আপোনালোকৰ লগত দেখাওঁ চাওকচোন এনে আমাৰ ৰিংকি কাইবসি কাইবসি এবেলে যদি মই সৈনিকা এবেলে লালা এবেলে আমাৰ সেলফি রানী এবেলে চাই দিয়া এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু এতিয়া সব শুই আছে বাছত আমি গৈ আছোঁ আৰু এতিয়ালৈকে পোৱাগৈ নাই আমি এতিয়া দেখিছে এইবিলাক সকলো শুই আছে আৰু এইবিলাক দুচাৰ तू मेरे हीर मेरा दिल से मारा तुझे हर भी बात से बाबा से भी मारा तुझे घाटे सुपरस्टार जैसी कलाकार मैं उठता तुझा हमारी डालियां আমি এতিয়া পালোহি নামচাই গেট আৰু ইয়াতে আমি এতিয়া পাছ ল'বলৈ ৰখিছোঁ আৰু এইফালে গোটেইবোৰ দোকান 8টা বাজিছে গতিকে দোকানবোৰ বন্ধ আছে এইফালে বাছৰ ভিতৰত আমি সকলো এইটো মোক এই ভিডিঅ'টো মোক দেৱাশে বনাইছে গতিকে দেৱাশে থেংক ইউ আৰু কোনে গালি পাৰিব তো গাইজ আমি পাই গ'লোঁ 7KM ৰিজৰ্ট এখন নামচাই আৰু এইফালে সোমাই পিনি ইমান ধুনীয়া দৃশ্য দেখিছোঁ কাৰ দেখিছোঁ একদম ঠাণ্ডা লাগি গৈছে চিত্ৰালী আৰু ৰুচিতা তাৰপৰা জোলনা জ্বলি আছে জ্যোতিছে এইপিনে লিকু হেনচোৱা হাই এদিন পানী কি ধুনীয়া পানী মানে চাই লওঁ আপোনালোকে নামচাই এবাৰ আহিব মজা লাগিব আপোনালোকৰ ধুনীয়া আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে ওচৰৰ পৰা দেখাব লাগিব তেতিয়াহে দেখিব এইকাৰণে ৰিজৰ্ট
Suisang, ui akman suisang sang. To. Ganpati Baba Moria. Foto kan mana? Kamera kabal be. এতিয়া আমি ষ্টাৰ্টাৰ খালোঁ ইয়াত তাৰপিছত ইয়াৰ পৰা যাওঁগৈ কফিৰ ষ্টাৰ্টাৰ খালোঁ ইয়াত তাৰপিছত এতিয়া ইয়াৰ পৰা ৰিজৰ্টৰ পৰা যামগৈ এতিয়া আমি যাম গল্ডেন তালৈ গল্ডেন টেম্পললৈ আৰু তাৰপিছত এখন ৰিজৰ্টৰ পৰা এতিয়া যাওঁ আমি আহিছোঁ এতিয়া গল্ডেন পাগোডা নামচাইত থকা আৰু খুব ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা শীতল পৰিৱেশ আৰু গছ-গছনি আৱৰা একদম ঠাণ্ডা মজা লাগিছে এইফালে চব ঘূৰি ফুৰিছে আৰু নিজৰ ভাগে বোলে তাল গছ এইফালে কিবা এটা ষ্টেচু আছে বৌদ্ধ ষ্টেচু আছে আৰু এইটো তাল এইটো বৌদ্ধ ষ্টেচু ইয়াতে পানী থাকে কিন্তু এতিয়া পানী নাই পানী থকা যেন বহুত ধুনীয়া লাগিলেহেঁতেন ইয়াতে আছে এটা য়েল্লো কালাৰ এইটো গল্ডেন পাগোডা আৰু সেইফালে এটা আছে মই দেখাম বাৰু গল্ডেন পাগোডাৰ পৰা ওলাই আমি ডাইৰেক্ট হোটেলত ভাত খালোঁ আৰু খুব ভোক লাগিছিলে ভাত খালোঁ সেইকাৰণে আৰু ভাত খাই আমি ঘৰমুৱা হ'লোঁ আৰু বাছত আমি ফূৰ্তি কৰিলোঁ অলপ নামচাই ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব